Hello everyone. More channel to সকলোকে স্বাগতম আৰু আজি আমি বেসিক ফ্যাক্টস অফ ইন্ডিয়ান জিওগ্ৰাফিৰ সেকেন্ড পাৰ্ট টু কৰি আছো সো আপোনালোকে নিশ্চয় ফাৰ্স্ট পাৰ্ট টু চাই ভাল পাইছে যেহেতু কিছুমান ফ্যাক্টস আমাক প্ৰয়োজন হয় যিকোনো এক্সামতে আৰু আজি এটোৰ লগতে আমাৰ দ্বিতীয়টো খণ্ড হ'ব আৰু এটা পাৰ্ট থাকিব আমাৰ হেতু হ'ব পাৰ্ট যোনো থাৰ্ড পাৰ্ট হেতু আমি নেক্সট ক্লাছত শেষ কৰি দিম এই সিৰিজটো ওকে সো আমি লাষ্ট ক্লাছত বেসিক্স ফ্যাক্টস অফ ইন্ডিয়ান জিওগ্ৰাফিৰ vegetations পঢ়িছিলো evergreen কি হয় deciduous কি হয় বাকি dry forest কি হয় mountain himalayan forestৰ কথা পঢ়িছিলো agricultureৰ কথা crop seasonৰ কথা revolution সমূহৰ কথা পঢ়িছিলো আমি ৰাইট নিশ্চয় মনত আছে নেক্সট আমি পঢ়িম আজি ফুড গ্ৰেইনছ খিনিৰ কথা কোনটো ফুড গ্ৰেইনছ ক'ত ক'ত পোৱা যায় বা ৰাইচ হওক হুইট হওক আমাৰ ইন্ডিয়াৰ ভিতৰত কোনখন ষ্টেটে বেছি প্ৰডিউস কৰে সো ফুড গ্ৰেইনছ বুলি ক'লে আমাৰ প্ৰথমটো দেখাই পাইছা তোমালোকে কি আছে ৰাইচৰ কথা ইয়াতে দিয়া হৈছে ৰাইচ লাৰ্জেষ্ট প্ৰডিউসাৰ আমাৰ ভাৰতৰ ভিতৰত ৰাইচক ক'ত আছে বুলি কৈছে ওয়েষ্ট বেংগল দেন আন্ধ্ৰা তাৰ পাছত উত্তৰ প্ৰদেশত আগতে প্ৰশ্ন আহিছিলে যে এতিয়া বাৰু অলপমান টান হৈছে যেহেতু লেভেল বিলাক এনেকুৱা প্ৰশ্ন নহা হল কিন্তু আমি ক'ব নোৱাৰো সো ৰাইচ কোড পাই আমাৰ ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাত বেছিকৈ বুলি ক'লে আমি কি উত্তৰ দিম ওয়েষ্ট বেংগল আৰু আমাক হাই ইল্ডিং ভেৰাইটি বা এইচআইভি সিডছৰ আমাক দিছে নাম কেইটামান ৰত্না জয়া সবৰমতি বাসমতি যমুনা পংকজ জগন্নাথ টাইচুং নেক্সট ক্লাইমেটৰ কথা কৈছে আমাৰ ৰাইচৰ কাৰণে কোনটো ক্লাইমেট প্ৰয়োজন হয় বৰষুণ ৰেইনফল আমাক লাগিব 100 পৰা 200 cm আৰু টেম্পাৰেচাৰ লাগিব আমাক 20 পৰা 27 ডিগ্ৰী সেলসিয়াস আৰু আমাৰ এইটোক আমি যোনটো ৰাইচটো হয় তাৰ মানে আমি কি বুলি কওঁ খৰিফ ক্ৰপ বুলি কওঁ ৰাইট যেহেতু আমাৰ টেম্পাৰেচাৰ ৰেইনফল বিচাৰিছে 100 পৰা 200 সেন্টিমিটাৰৰ ভিতৰত নেক্সট আমাৰ দেখা পাইছা আছে উইট সো হুইট কোট কোট হয় বুলি কৈছে ভাৰতৰ ভিতৰত সৰ্বাধিককৈ ইউপিত হয় সেকেন্ডত আমাৰ আছে পাঞ্জাব আৰু থাৰ্ডত আছে আমাৰ হাৰিয়ানা নেক্সট আমাৰ উইটৰো এইচআইভি সিডছৰ কেটামান কথা কৈছে সোনালিকা কল্যাণোষা লাৰ্মাৰাজু PV18 কেতিয়াবা সুধে যে সোনালিকা আৰু কল্যাণোষা কল্যাণ সোনা কিহৰ নাম বুলি পেলাই আমি ক'ব পাৰিব লাগিব যে হুইটৰ এইচআইভি হয় বুলি ৰাইট আৰু ইয়াতে ক্লাইমেট কিমান লাগে বুলি কৈছে ক্লাইমেট কেনেকুৱা ৰেইনফল লাগিব আমাক 50 ৰ পৰা 75 সেন্টিমিটাৰ আৰু টেম্পাৰেচাৰ লাগিব 10 to 15 ডিগ্ৰী সেলসিয়াস ডিউৰিং শোয়িং যেতিয়া আমি লগাও ইয়াক আৰু যেতিয়া আমি হাৰভেস্ট কৰিম কেতিয়া কিমান লাগিব 20 পৰা 25 ডিগ্ৰী সেলসিয়াস লাগিব ওকে সো নেক্সট আমাৰ হৈছে মেজ আমাৰ ক'ত ক'ত পায় বুলি কৈছে ভাৰতৰ ভিতৰত ম্যাক্সিমাম অন্ধ্ৰ প্ৰদেশ তাৰ পাছত কৰ্ণাটকা আছে তাৰ পাছত ৰাজস্থান এইচআইভি সিডছৰ নাম দিছে গংগা ৰঞ্জিত বিক্ৰম বিজয় সতৰন জৱাহৰ হিমালয়া 1 2 3 ক্লাইমেট আমাক কিমান লাগিব 25 ৰ পৰা 30 ডিগ্ৰী সেলসিয়াস ৰেইনফল লাগিব 50 পৰা 75 নেক্সট জাৱাৰ আছে ক'ত পায় ম্যাক্সিমাম মহাৰাষ্ট্ৰত দেন সেকেন্ড কৰ্ণাটকা মধ্য প্ৰদেশ ফিফথটো বাজৰা কথা কৈছে ৰাজস্থানত পায় সৰ্বাধিককৈ দেন বেয়াৰলি কথা কৈছে ৰাজস্থানত সৰ্বাধিককৈ পায় আমাৰ গোটেইখিনি কথা নুহুধে বাৰু কিছুমানৰ কথাহে হুধে কেতিয়াবা পৰীক্ষাত নেক্সট অইল সিডছৰ কথা আমাক কৈছে গ্ৰাউণ্ডনাট ম্যাক্সিমাম আমাৰ ক'ত পায় বুলি কৈছে গুজৰাট তাৰ পিছত আন্ধ্ৰা তাৰ পিছত তামিলনাডু দেন ৰেপচিড বা মাষ্টাৰ্ড ক'ত পায় ৰাজস্থানত উত্তৰ প্ৰদেশত হাৰিয়ানাত সয়াবিন ম্যাক্সিমাম মধ্য প্ৰদেশ মহাৰাষ্ট্ৰ ৰাজস্থান সানফ্লাৱাৰ ম্যাক্সিমাম ক'ত পায় আমাৰ ভাৰতৰ ভিতৰত কৰ্ণাটকা আন্ধ্ৰা আৰু মহাৰাষ্ট্ৰ লাৰ্জেষ্ট প্ৰডিউসাৰ অফ অইল সিডছ ইন দ্য কান্ট্ৰি ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰডিউসাৰ কোন হয় মধ্য প্ৰদেশ আৰু ৰাজস্থান মাষ্টাৰ্ড সিডৰ ক্ষেত্ৰত আৰু সেকেন্ড কোন বুলি কৈছে মহাৰাষ্ট্ৰ ওকে নেক্সট আমাক দিছে আদাৰ ক্যাশ ক্ৰপছ প্ৰথমটো আমাক কৈছে কটনৰ কথা কৈছে সো কটন ক'ত পায় গুজৰাট মহাৰাষ্ট্ৰ অন্ধ্ৰ প্ৰদেশ ওকে নেক্সট কটন আৰু এইচআইভি সিডছৰ কথা কৈছে শংকৰ 4 শংকৰ 6 MCU 5 আগতে কোৱেশ্চন আহিছে যে MCU 5 কি হয় বুলি ওকে সো এটো কটনৰ এইচআইভি সিডছ হয় এন কটনৰ কাৰণে ক্লাইমেট কি লাগিব টেম্পাৰেচাৰ লাগিব 20 to 30 ডিগ্ৰী সেলসিয়াস ৰেইনফল লাগিব 50 পৰা 100 সেন্টিমিটাৰ ইন্টেন্স এণ্ড ব্ৰাইট সানলাইট লাগিব মিনিমাম 210 ফ্ৰষ্ট ফ্ৰী ডেজ লাগিব পৰীক্ষাত এবাৰ এটো কোৱেশ্চন সুধিছিলে
ওকে যে মিনিমাম কিমান ফ্ৰষ্ট ফ্ৰী ডেইজ লাগে সো আমাৰ কিমান লাগিব 210 ডেইজ কি লাগিব ফ্ৰষ্ট ফ্ৰী ডেইজ লাগিব ওকে নেক্সট কৈছে আমাক জুট এণ্ড মেষ্টা ফাইবাৰ জুটৰ মেক্সিমাম ক'ত হয় ৱেষ্ট বেংগলত দেন বিহাৰত তাৰপাছত আমাৰ অসম তাৰমানে অসম কেতিয়া থাকে আমাৰ থাৰ্ড লাৰ্জেষ্ট হয় ৰাইট ভাৰতৰ ভিতৰত HIV BZ22 এভাৰগ্লেড 71 পদ্মা আৰু ননচুং নেক্সট আমাক চাহৰ কথা কৈছে টি আসামত পোৱা যায় ভাৰতৰ ভিতৰত তাৰপাছত ৱেষ্ট বেংগল তাৰপাছত তামিলনাডু ক্লাইমেট কি লাগিব ইম্পৰ্টেন্ট হয় টিটো আমাৰ কাৰণে 150 ৰ পৰা 250 ৰেইনফল লাগিব টেম্পাৰেচাৰ লাগিব 25 to 35 ডিগ্ৰী সেলসিয়াছ ওকে আৰু ইট ইজ ডান along the slope পাহাৰৰ যোনবিলাক পৰ্বতবিলাক থাকে তাৰ স্লপত কৰা হয় খেতি যোনটো আমাৰ চাহৰ খেতি আৰু there should not be water logging along the roads আৰু clear sunshine লাগিব চাহ হবলৈ হলে ওকে ৰ'দৰ দিন লাগিব তাৰ মানে ৰ'দ লাগিব সূৰ্যৰ ৰশ্মি লাগিব চাহৰ খেতিৰ কাৰণে নেক্সট আমাৰ কফিৰ কথা কৈছে কফি ভাৰতৰ ভিতৰত ম্যাক্সিমাম ক'ত হয় কৰ্ণাটকা 58% কেৰালা 24% তামিলনাডু নেক্সট তাৰপাছত ক্লাইমেট কফিৰ কাৰণে আমাৰ ক্লাইমেট কি লাগিব ৰেইনফল 150 ৰ পৰা 200 সেন্টিমিটাৰ ভেৰাইটি অফ কফি আৰাবিকা ৰবাস্টা লিবেৰিয়া ইণ্ডিয়ান কফি ম্যাক্সিমাম কি হয় 52% ৰবাস্টা আৰু 48% আৰাবিকা ইয়াৰ ওপৰত এবাৰ এটা প্ৰশ্ন আহিছিল যে আৰাবিকা ৰবাস্টা কি হয় সো এইটা ম্যাক্সিমাম কি হয় বুলি কয় আমাৰ কফিৰ টাইপস হয় ওকে ভেৰাইটি হয় নাপাহৰিবা নেক্সট কৈছে আমাক টবেকৰ কথা ক'ত পায় ম্যাক্সিমাম আন্ধ্ৰা উত্তৰ প্ৰদেশ সুগাৰ কেন উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ তামিলনাডু দেন অনিয়ন মহাৰাষ্ট্ৰ গুজৰাট কৰ্ণাটকা নেক্সট কৈছে পটেটো উত্তৰ প্ৰদেশ ৱেষ্ট বেংগল বিহাৰ কোকোনাট নাৰিকল ক'ত পায় আবাৰ প্ৰথম কেৰালা তামিলনাডু কৰ্ণাটকা ফিশ মাছৰ কথা কৈছে ভাৰতৰ ভিতৰত আটাইতকৈ বেছি ৱেষ্ট বেংগলত দেন অন্ধ্ৰ প্ৰদেশত দেন গুজৰাটত আৰু নেচাৰেল ৰাবাৰৰ কথা কৈছে ক'ত পায় কেৰালা তামিলনাডু কৰ্ণাটকা দেন আমাক স্পাইচেছৰ কথা কৈছে মছলা ওকে সো চিলি জলকীয়া আটাইতকৈ বেছি ক'ত পায় আন্ধ্ৰা কৰ্ণাটকা টাৰ্মাৰিক মানে হালধি ক'ত পায় আন্ধ্ৰা তামিলনাডু কাৰ্ডামম কেৰালা সিকিম ব্লেক পেপাৰ জালুক কি বুলি কোৱা হয় ইয়াক কুইন অফ স্পাইচেছ বুলি কোৱা হয় কেৰালা কৰ্ণাটকাত পোৱা যায় গাৰ্লিক গুজৰাট মধ্য প্ৰদেশ কোৰিয়েণ্ডাৰ ৰাজস্থান মধ্য প্ৰদেশ দেন জিঞ্জাৰ আদা ম্যাক্সিমাম মেঘালয় তাৰপিছত অৰুণাচল প্ৰদেশ কেৰালা ইজ কল্ড স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া ওকে নেক্সট ফ্ৰুটছৰ কথা দিছে আমাক ফ্ৰুটছৰ কিং অফ ফ্ৰুটছৰ ৰজা বুলি কাক কোৱা হয় মেংগো ক'ত পায় ম্যাক্সিমাম মহাৰাষ্ট্ৰ ইউপি বানানা ম্যাক্সিমাম ক'ত পায় তামিলনাডু মহাৰাষ্ট্ৰ দেন এপল ম্যাক্সিমাম আমি জানো জম্মু এণ্ড কাশ্মীৰত পায় তাৰপিছত হিমাচল আৰু ইণ্ডিয়া কি বুলি কৈছে সেকেন্ড লাৰ্জেষ্ট প্ৰডিউচাৰ হয় ফ্ৰুটছৰ ক্ষেত্ৰত আফটাৰ চাইনা ওকে ফ্ৰুটছ আৰু ভেজিটেবলৰ ক্ষেত্ৰত চাইনাৰ পাছতে আমাৰ ইণ্ডিয়া সেকেন্ড লাৰ্জেষ্ট প্ৰডিউচাৰ নেক্সট আমাক দিছে ৱৰ্ল্ড ৰেংকিং ইয়াতে আমাক প্ৰডাকশ্যনৰ ক্ষেত্ৰত কোনখন কাণ্ট্ৰি আগবঢ়া হেতু কৈছে ওকে ম্যাক্সিমাম প্ৰডাকশ্যন ক'ত হয় তাৰমানে কোনখন কাণ্ট্ৰিত হয় ৰাইচৰ ক্ষেত্ৰত কৈছে প্ৰথম চাইনা তাৰপাছত ইণ্ডিয়া তাৰপাছত ইণ্ডোনেছিয়া ইণ্ডিয়া তাৰমানে কি হয় সেকেন্ড লাৰ্জেষ্ট প্ৰডিউচাৰ হয় ৰাইট ৰাইচৰ দেন হুইটৰ কথা কৈছে সেম চাইনা ইণ্ডিয়া দেন US মেজ US চাইনা ব্ৰাজিল গ্ৰাউণ্ডনাট চাইনা ইণ্ডিয়া নাইজেৰিয়া ৰেপচিড মাষ্টাৰ্ড চাইনা কানাডা সয়াবিন US ব্ৰাজিল কটনৰ ক্ষেত্ৰত চাইনা ইণ্ডিয়া US জুটৰ ক্ষেত্ৰত ইণ্ডিয়া বাংলাদেশ চাইনা টিৰ ক্ষেত্ৰত ইণ্ডিয়া চাইনা কেনিয়া শ্ৰীলংকা ওকে নেক্সট আমাক কফিৰ কথা কৈছে ম্যাক্সিমাম প্ৰডাকশ্যন ক'ত হয় ব্ৰাজিল ভিয়েটনাম কলম্বিয়া নেক্সট টবেকৰ কথা কৈছে ক'ত হয় বুলি কৈছে ম্যাক্সিমাম প্ৰডাকশ্যন চাইনা ব্ৰাজিল দেন থাৰ্ড ইণ্ডিয়া সুগাৰ কেন ব্ৰাজিল ইণ্ডিয়া চাইনা কোকোনাট ইণ্ডোনেছিয়া ফিলিপাইনছ ইণ্ডিয়া ফিশ চাইনা দেন নেক্সট ইণ্ডিয়া নেচাৰেল ৰাবাৰ ক'ত পায় ইম্পৰ্টেণ্ট হয় প্ৰথম থাইলেণ্ড দেন ইণ্ডোনেছিয়া দেন মালয়েছিয়া ওকে এই প্ৰশ্নটো সোধে 16 মিল্ক ক'ত পায় ম্যাক্সিমাম প্ৰডাকশ্যন ক'ত হয় আমাৰ ইণ্ডিয়া ওকে দেন US তাৰপাছত চাইনা দেন পালছেছ ইণ্ডিয়াৰ মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশ অন্ধ্ৰ প্ৰদেশত হয় ওকে তাৰমানে আমাৰ ইণ্ডিয়া মিল্কৰ ক্ষেত্ৰত আৰু টিৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি প্ৰডাকশ্যন কৰে ৰাইট নেক্সট মিনাৰেলছৰ কথা কৈছে ভাৰতবৰ্ষত আমাৰ দুটা তিনিটা কুৱেশ্যনছ ইয়াৰ পৰা জেনেৰেলি সোধেই সো প্ৰথমতে আমাক কৈছে কয়লৰ কথা ৰাইট কয়লাৰ কথা কৈছে সো কয়লা আমাৰ কে টাইপৰ বুলি কৈছে চাৰিটা টাইপছৰ থাকে আৰু ইয়াক আমাৰ মেইনলি ক'ত পোৱা যায় বুলি কৈছে গণ্ডৱানা ৰকত পোৱা যায় ওকে গণ্ডৱানা ৰক সিৰিজ যোনখিনি হয় সো তোমালোকে যদি অলপমান জিঅ'গ্ৰাফি পঢ়িছা তেতিয়াহ'লে গম পোৱা যে
আমাৰ এজন ব্যক্তি এলফ্ৰেড ৱেগনাৰ বুলি তেখেতে কি কৰিছিলে এটা থিওৰি দিছিলে কণ্টিনেণ্টেল ড্ৰিফ্ট থিওৰি বুলি আৰু সেইটোৰ মতে আগতে কি হৈছিলে আমাৰ গোটেই পৃথিৱীখন দুটা ভাগত ভাগ হৈ আছিল আৰু তাৰে আছিলে ৱাটাৰ বডি আৰু এটা আছিলে আমাৰ লেণ্ড মাছ যোনটো ৱাটাৰ বডি আছিলে সেইটোক আমি কৈছিলোঁ পেণ্ঠালাছা বুলি আৰু যোনখিনি লেণ্ড মাছ আছিলে সেইখিনি আছিলে পেঞ্জিয়া বুলি অ'কে আৰু পেঞ্জিয়াটো ভাগ হৈ পেলাই কি হৈছিলে মাজতে টেথিচি বুলি এখন ৰিভাৰে নদীয়ে ভাগ কৰি পেলাইছিলে অ'কে চিয়ে তাৰপাছত এই ভাগ কৰাটো সেই পেঞ্জিয়াক নাম দিছিলে গণ্ডৱালালেণ্ড আৰু লৰেছিয়া আৰু গণ্ডৱালালেণ্ড তলৰ পাৰ্টটো আছিলে তোমালোকে দেখা পাইছা আৰু ওপৰৰ পাৰ্টটো কি আছিলে আমাৰ লৰেছিয়া চ' গণ্ডৱালালেণ্ড এই তলৰ যোনখিনি পাৰ্ট আছিলে তাক গণ্ডৱালালেণ্ড বুলি কোৱা হৈছিলে আৰু আমাৰ ইণ্ডিয়া তাৰে পাৰ্ট হয় অ'কে চ' সেইটো ইয়াত কোৱা হৈছে আৰু কয়লাৰ টাইপছ দিছে তোমালোকে দেখা পাইছা চাৰিটা টাইপছ এন্থ্ৰাচাইট বিটুমিনিয়াছ লিগনাইট পিট অ'কে এন্থ্ৰাচাইটটো আটাইতকৈ ভাল যোনটো কয়লা হয় সেইটো হয় য'ত 80%ৰ ওপৰত কাৰ্বন থাকে আৰু পিট যোনটো হয় সেইটো একেবাৰে বেয়া যোনটো কয়লা হয় সেইটো তাতে 40% হে কাৰ্বন থাকে অ'কে বা তাৰ তলতহে থাকে ঠিক আছে এই কেতিয়াবা এই অৰ্ডাৰটো লিখিব দিয়ে কোনটো ভাল কোনটো বেয়া এন্থ্ৰাচাইট বিটুমিনিয়াছ লিগনাইট পিট এইটো মনত ৰাখিবা ঠিক আছে নেক্সট আমাক কৈছে কি মেজৰ কোল ফিল্ডছ অফ ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষত কিমান কেইখন কয়লৰ ফিল্ড আছে কয়লাৰ তো দেখা পাইছা এইফালে নামখিনি আছে ষ্টেটৰ আৰু এইফালে কোল ফিল্ডখিনি আছে এইখিনি তোমালোকেও পঢ়ি ল'ব পাৰিবা ৱেষ্ট বেংগলত ৰাণীগঞ্জ আছে ঝাৰখণ্ডত ঝাৰিয়া বকাৰো ধানবাদ কাৰণপুৰা ৰামগড় ডালান আছে মধ্যপ্ৰদেশত সিংগৰলি আছে সোহাগপুৰ আছে অ'কে জহিলা আছে ওমাৰিয়া আছে সতপুৰা আছে দেন ওড়িশাত কি আছে লিখা হৈছে এইফালে অন্ধ্ৰপ্ৰদেশত আছে কণ্টাপালি সিনগেৰৱেনী আসামৰ কথা দিয়া হৈছে মেঘালয়ৰ কথা দিয়া হৈছে অৰুণাচল প্ৰদেশৰ নাঞ্চিক নামফুকৰ কথা ইয়াতে মেনশ্যন কৰা হৈছে চ' তোমালোকে এইখিনি পঢ়িবা দেন ৰেংকিং দিছে প্ৰডাকশ্যনৰ ঝাৰখণ্ডত মেক্সিমাম দেন ওড়িশা দেন ছত্তীশগড় ৱৰ্ল্ড ৱাইড ৰেংকিঙো আমাক দিয়া হৈছে মেক্সিমাম চাইনা দেন US তাৰপিছত ইণ্ডিয়া ইম্পৰ্টাৰ কোন হয় কয়লাৰ জাপান চাইনা চাউথ কোৰিয়া অ'কে আৰু নেক্সট আমাক কোৱা হৈছে পেট্ৰলিয়ামৰ কথা পেট্ৰলিয়াম বা মিনাৰেল অইলৰ কথা আমাক তেলৰ কথা ইয়াতে দিয়া হৈছে অ'কে ইয়াতে আমাক তিনিটা ইম্পৰ্টেণ্ট বেচিনৰ কথা কোৱা হৈছে তেলৰ ক্ষেত্ৰত আপাৰ আছাম মুম্বাই হাই আৰু কেম্বে বেচিন চ' আপাৰ আছামৰ কথা অফক'ৰ্ছ ডিগবৈৰ কথা কোৱা হৈছে নাহাৰকাটিয়া মৰাণ লাকুৱা শিৱসাগৰ ৰুদ্ৰসাগৰৰ কথা কোৱা হৈছে দেন মুম্বাই হাইত কোৱা হৈছে আৰু কেম্বে বেচিনত অ'কে চ' কেম্বে বেচিনত আৰু কেইখনমান আছে এইখিনি তোমালোকে পঢ়িব পাৰিবা মেহচানা লুনেজ নৱাগাম চভাচান দেন মিছেলেনিয়াছ কিছুমান কথা কোৱা হৈছে যেনে ৰাজস্থানত আছে বাৰ্মেৰ জেছলমাৰ দেন মেংলাটু ইয়াতো আছে তেলৰ কথা কোৱা হৈছে অ'কে দেন কাবেৰী বেচিনৰ কথা কোৱা হৈছে কৃষ্ণ গোদাৱৰী বেচিনৰ কথা কোৱা হৈছে আন্দামান আইলেণ্ডৰ কথা কোৱা হৈছে আৰু গংগা ভেলীৰ কথা কোৱা হৈছে তেল ক'ত পায় তাৰমানে মেইনলি আমাক সেইটো কৈছে নেক্সট ৱৰ্ল্ড ৰেংকিঙৰ কথা কৈছে আমাক তেলৰ ক্ষেত্ৰত মেক্সিমাম ক'ত হয় ৰাছিয়া দেন চাউদি আৰবিয়া দেন USA অ'কে এক্সপৰ্টাৰ কোন হয় চাউদি আৰবিয়া ৱৰ্ল্ডৰ ভিতৰত ফাৰ্ষ্ট দেন ৰাছিয়া দেন ইৰাণ নেক্সট ৰিজাৰ্ভছৰ কথা কৈছে মেক্সিমাম ৰিজাৰ্ভ ক'ত আছে ৱৰ্ল্ডৰ ভিতৰত তেলৰ ক্ষেত্ৰত চাউদি আৰবিয়া ভেনিজুৱেলা ছেকেণ্ড দেন ইৰাণ অ'কে আমাৰ ইণ্ডিয়াটো ইয়াতে ক'তোৱে নাই ৰাইট ইণ্ডিয়াৰ ৰিজাৰ্ভ একচুৱেলি 6 দিনৰ কাৰণে নহয় ইমান কম ৰিজাৰ্ভ থাকে আমাৰ ইণ্ডিয়াৰ নেক্সট চাউদি আৰবিয়া ইজ লাৰ্জেষ্ট অইল ইম্পৰ্টাৰ পাৰ্টনাৰ অফ ইণ্ডিয়া সেইটো মনত ৰাখিবা আমাৰ ইণ্ডিয়াৰ কি হয় বুলি কৈছে লাৰ্জেষ্ট পাৰ্টনাৰ হয় ঠিক আছে চ' মই ক'লোঁ যে 6 দিনৰ কাৰণেও আমাৰ নাথাকে একচুৱেলি মেক্সিমাম 6 দিনৰ কাৰণেহে থাকে ইণ্ডিয়াৰ যিটো ৰিজাৰ্ভ হয় কিন্তু থাকিব লাগে কিমান দিনৰ মেক্সিমাম 90 ডেইজৰ যদিহে আমি ইণ্টাৰনেশ্যনেল এনাৰ্জি এজেঞ্চিৰ আমি পাৰ্টনাৰ হওঁ বুলি ভাবোঁ অ'কে চ' ইণ্টাৰনেশ্যনেল এনাৰ্জি এজেঞ্চিৰ ইণ্ডিয়াই অলৰেডি হ'বলৈ বিচাৰি আছে তাৰ মেম্বাৰ্ছ কিন্তু হ'ব পৰা নাই কাৰণ এইখিনি ক্ৰাইটেৰিয়া আমি মিট কৰিব পৰা নাই নেক্সট আৰু কিছুমান অইল ৰিফাইনেৰিজ আছে সেইসমূহৰ নামেই আমাক ইয়াতে দিয়া হৈছে ডিগবৈৰ আছামৰ কথা অসমৰ ডিগবৈৰ কথা কোৱা হৈছে আমাৰ 1901ত ডিগবৈত যোনটো আমাৰ ৰিফাইনেৰী এষ্টাব্লিছ হৈছিলে ৰাইট একেবাৰে মোৰ ঘৰৰ কাষতে দেন আৰু বেলেগ ৰিফাইনেৰীৰ কথা কোৱা হৈছে জামনগৰ লাৰ্জেষ্ট ৰিফাইনেৰী অফ ইণ্ডিয়া দেই এইটো মনত ৰাখিবা জামনগৰ ৰিফাইনেৰী লাৰ্জেষ্ট ৰিফাইনেৰী হয় এছআৰ অইল ৰিফাইনেৰী ভাটিন্দা পাঞ্জাৱত আছে কয়লি বৰাউনি বিহাৰত আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফেমাছ মথুৰা চেন্নাই বঙাইগাঁও আছাম পানীপথ টৰম্বে অ'কে বেংগালোৰ বিনা মুম্বাই হালদিয়া বিশাখাপট্টনম কোচি নুমলীগড় মেংলোৰ দেৱগড় প্ৰাদাদ্বীপ তাতিপাকা অ'কে আৰু ক'ত আছে এইফালে লিখা হৈছে অ'কে এইখিনি ৰিফাইনেৰী তেতিয়াহ'লে তোমালোকে মনত ৰাখিব লাগিব ইয়াতে বুজাব লগা একো নাই ক'ত কোনটো ৰিফাইনেৰী আছে তোমালোকে মনত ৰাখিবা নেক্সট নেচাৰেল গেছ ৰিচোৰ্চেছ চ' গেছ ৰিচোৰ্চেছ নেচাৰেল গেছ আটাইতকৈ ক'ত পায় বুলি কৈছে মেক্সিমাম
থাৰ্ড ফ'ৰ্থ টাইমৰটো কি হয় বুলি কৈছে 4/3 আমাৰ মুম্বাইৰ পৰাই পায় বুলি কৈছে অ'কে আৰু 10% ক'ৰ পৰা আহে গুজৰাটৰ পৰা আহে 4/3 মুম্বাইৰ হাইৰ পৰা আৰু 10% গুজৰাটৰ পৰা ৱৰ্ল্ড ৰেংকিং দিছে নম্বৰ 1 প্ৰডিউচাৰ কোন হয় ৰাছিয়া নেচাৰেল গেছৰ ক্ষেত্ৰত ছেকেণ্ড US থাৰ্ড কানাডা আৰু এক্সপৰ্টাৰ ৰাছিয়া কানাডা নৰৱে গেছ পাইপলাইন ইন ইণ্ডিয়া ইণ্ডিয়াৰ গেছ পাইপলাইনৰ HPJ শ্বৰ্ট ফৰ্ম দিছে হাজিৰা বিজাপুৰ জগদেশপুৰ পাইপলাইন লাৰ্জেষ্ট পাইপলাইন ইন ইণ্ডিয়া অ'কে মনত ৰাখিবা নেক্সট আকৌ আমাক আইৰণ অ'ৰৰ কথা কৈছে চেম দিয়াৰ আৰ 4 ভেৰাইটি চ' প্ৰথমটো কৈছে মেগনেটাইট ছেকেণ্ডটো হেমাটাইট দেন লিমনাইট দেন চিডাৰাইট অ'কে চ' একেবাৰে প্ৰথমটোত 72% পিয়'ৰ আইৰণ আৰু চিডাৰাইটটো 45% ৰেংকিং কৰ্ণাটকা ভাৰতৰ ভিতৰত দেন ছত্তীশগড় দেন ওড়িশা ডিষ্ট্ৰিবিউশ্যন ক'ত ক'ত পায় একচুৱেলি ঝাৰখণ্ডত ওড়িশা বেল্টত অ'কে নেক্সট আমাৰ ছত্তীশগড়ৰ কথা কৈছে ক'ত পায় মহাৰাষ্ট্ৰ বেল্টত ডিষ্ট্ৰিবিউশ্যনছখিনিও লিখা হৈছে অ'কে সেইখিনিও চাই ল'বা এবাৰ ছত্তীশগড়ত ক'ত ক'ত পায় ঝাৰখণ্ডত ক'ত ক'ত পায় সেইখিনি লিখা হৈছে আমাৰ দেন ইষ্টাৰ্ণ মহাৰাষ্ট্ৰত ক'ত ক'ত পায় পিপলগড় সুৰজগড় কৰ্ণাটকাত ক'ত ক'ত পায় বেলেৰী হাছপেট চিত্ৰদুৰ্গা চিকমংগলুৰ তুমকুৰ কুডেৰমুখ ৰাইট নেক্সট আমাক তামিলনাডুৰ কথা কৈছে তামিলনাডুত ক'ত ক'ত পায় চালিম তিৰুচিৰাপল্লী নৰ্থ আৰ্কোট দেন কেৰেলাত কোজিকোড়ে দেন মহাৰাষ্ট্ৰৰ গোৱা বেল্টত পায় ৰাজস্থানৰ জেছলমাৰ আৰু ভেলৱাৰাত পায় নেক্সট আমাক মেংগানিজৰ কথা কৈছে ক'ত পায় ভাৰতৰ ভিতৰত ওড়িশা মেক্সিমাম দেন আমাৰ ওড়িশাৰ ক'ত ক'ত পায় সেইটোও কোৱা হৈছে কেৱনঝাৰ ময়ূৰভঞ্জ মধ্যপ্ৰদেশত ক'ত পায় বালাঘাটত ছিন্দৱাড়াত দেন নেক্সট ঝাৰখণ্ডত সিংভূম ৰাজস্থানত উদয়পুৰ বানছুৱাৰা অষ্ট্ৰেলিয়া ইজ লাৰ্জেষ্ট প্ৰডিউচাৰ অ'কে আৰু ইণ্ডিয়া ওড়িশা ইজ লাৰ্জেষ্ট প্ৰডিউচাৰ ইণ্ডিয়াৰ ভিতৰত ওড়িশা লাৰ্জেষ্ট প্ৰডিউচাৰ দেন বক্সাইটৰ কথা কৈছে ক'ত ক'ত পায় ওড়িশা আন্ধ্ৰা গুজৰাট নেক্সট কৈছে আমাক কপাৰৰ কথা ক'ত পায় মধ্যপ্ৰদেশ ৰাজস্থান ঝাৰখণ্ড ডায়মণ্ড ক'ত পায় মধ্যপ্ৰদেশ লাৰ্জেষ্ট ভাৰতৰ ভিতৰত মাইন কাটাৰ কথা কৈছে পান্না মাইন সতনা মাইন সুৰতত কি আছে লাৰ্জেষ্ট ডায়মণ্ড পলিচিং এণ্ড কাটিং চেণ্টাৰ আছে ৱৰ্ল্ডৰ ভিতৰত সুৰতত দেই মনত ৰাখিবা নেক্সট মুম্বাই ইজ দ্য লাৰ্জেষ্ট মাৰ্কেট ইন ইণ্ডিয়া ডায়মণ্ডৰ ক্ষেত্ৰত আন্ডৱাৰ ব্ৰিজ ৰিপ্লেচড বাই সুৰত অ'কে নেক্সট লিড এণ্ড চিলভাৰৰ কথা কৈছে ক'ত আছে আমাৰ চিত্তৰগড় ইন ইণ্ডিয়া পেৰু ইন দ্য ৱৰ্ল্ড লিড এণ্ড চিলভাৰৰ ক্ষেত্ৰত তাৰমানে চিত্তৰগড়ত ইণ্ডিয়াৰ চিত্তৰগড়ৰ ক্ষেত্ৰত আৰু ৱৰ্ল্ডৰ ভিতৰত পেৰু দেন লিড এণ্ড জিংক ক'ত পায় ৰাজস্থানত মেক্সিমাম দেন ৰাজস্থানৰ ক'ত ক'ত উদয়পুৰ আৰু ভিলৱাৰা মিকা ক'ত পায় চাবা পৰীক্ষাত আহে কিন্তু কেতিয়াবা লাৰ্জেষ্ট প্ৰডিউচাৰ ইণ্ডিয়া ইন ৱৰ্ল্ড মিকাৰ ক্ষেত্ৰত ঝাৰখণ্ড আন্ধ্ৰা আৰু ৰাজস্থান অ'কে জিপচাম ক'ত পায় ৰাজস্থানত পায় বিকানেৰ যোধপুৰ নাগৰ আৰু জেছলমাৰ টিন ছত্তীশগড় ইউৰেডিয়াম ক'ত ক'ত পায় যাদুগদা ইন ঝাৰখণ্ড ৱৰ্ল্ড অষ্ট্ৰেলিয়াৰ লাৰ্জেষ্ট প্ৰডিউচাৰ ৱৰ্ল্ডৰ ভিতৰত ছেকেণ্ড কাজাকিস্তান ইন প্ৰডাকশ্যন মেক্সিমাম কানাডা দেন থৰিয়াম ক'ত পায় ফাউণ্ড ইন দ্য ফৰ্ম অফ মনাৰ্জাইট ক'ত পায় কেৰেল কষ্টত অষ্ট্ৰেলিয়া ইজ নম্বৰ 1 প্ৰডিউচাৰ দেন নেক্সট কৈছে গ'ল্ড মাইন্সৰ কথা দুটা মাইন্সৰ কথা আমাক ইয়াতে উল্লেখ কৰিছে এটা হ'ল কলাৰ মাইন্স ভেৰি ভেৰি ইম্পৰ্টেণ্ট কৰ্ণাটকাত আছে আৰু সুটি মাইন্স ৰাইট কৰ্ণাটকাত চ' কলাৰ মাইন্স আমাৰ মেক্সিমাম সোধে যে কলাৰ মাইন্স ক'ত আছে বা কলাৰ মাইন্স কিহৰ কাৰণে বিখ্যাত বা গ'ল্ড মাইন্সৰ গ'ল্ড আমাৰ ক'ত ক'ত পোৱা যায় চ' কলাৰ মাইন্স আৰু সুটি মাইন্স বহুত বহুত বেছি ইম্পৰ্টেণ্ট হয় ৰাইট চ' আমি আজি গোটেই মেক্সিমাম বস্তুখিনি পঢ়িলোঁ আৰু ইয়াৰ পাছত আমাৰ বাকী আৰু বহুতখিনি আছে যেনেকৈ ট্ৰান্সপৰ্টেশ্যনৰ ক্ষেত্ৰত আছে কমিউনিকেশ্যনৰ ক্ষেত্ৰত আছে ৰোডৱেজৰ ক্ষেত্ৰত আছে আৰু এই গোটেইখিনি কমপ্লিট কৰাৰ পিছত মই আপোনালোকক PDF-টো দি দিম মোৰ টেলিগ্ৰাম চেনেলত চ' আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব কিবা ডাউটছ থাকিলেও মোক তাতে আপোনালোকে সুধিব পাৰিব বা যিকোনো কুৱেশ্যন মই তাতে পুট কৰি থাকোঁ এইটো মই ইয়াতে দি দিছোঁ আপোনালোকক এইখন টেলিগ্ৰামৰ আৰু এখন ইনষ্টাগ্ৰামৰ কিবা সুধিব থাকিলে মোক আপোনালোকে ইয়াতে সুধিব পাৰিব চ' আই হোপ ক্লাছটো চাই ভাল পালে যদি ভাল পালে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰক লাইক কৰক আৰু নিশ্চয় ফিডবেকছবিলাক দিবলৈ নাপাহৰিব বাকী থেংক ইউ ছ' মাছ